গৰাকী লেখক লেখিকাক এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছে আৰু প্ৰতিগৰাকী যুৱক লেখক লেখিকাক আমি 25,000 টকাকৈ আজি সন্মান ৰাখি আগবঢ়াম। যিসকলে এই সন্মান লাভ কৰিলে মই সকলোকে অসম চৰকাৰৰ হৈ আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ সভাত অমিত ত্ৰিপাঠীৰ দৰে ব্যক্তি উপস্থিত আছে। সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া নিজে উপস্থিত আছে। মই নাভাবোঁ যে আজিৰ সভাত মই কিবা পৃথকে বা নতুন কিবা কোৱাৰ প্ৰয়োজনীয়তা আৰু অৱকাশ দুইটাই আছে। কেইটামান সচৰাচৰভাৱে সদায় পাতি থকা কেইটামান কথা আপোনালোকক মই নিশ্চয় ক'ব বিচাৰিম, কিন্তু তাৰ